ये भाई को लगा हैप्पी मोपिन আৰু এটা টোপোলা খুলি আছে মই দেখাই আছো চাব কি আছে ইয়াত আচল মেইন বস্তুটো এইটোৱে গাহৰি মেইন এইটো গাহৰি মাংস আছে গুড মৰ্নিং বন্ধুসকল আজি ওলাইছোঁ আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' বনাবলৈ অৰুণাচলৰ যিখিনি গাল জনজাতি লোকসকল আছে 5 এপ্ৰিলৰ পৰা তেখেতলোকৰ মপিন ফেষ্টিভেলটো আৰম্ভ হয় যিহেতু 5 এপ্ৰিল হৈ গ'ল বা আজি এপ্ৰিলৰ 11 নে 12 তাৰিখ হ'ল তো এতিয়া নাৰী বুলি এটা জেগাত মপিন ফেষ্টিভেল এটা আছে আজি তালৈ যাবলৈ ওলাইছোঁ মই মপিন ফেষ্টিভেলটো পতা হয় এটা আপোনালোকে কৃষিভিত্তিক উৎসৱ বুলি ক'ব পাৰে যেনেকৈ আমাৰ বহাগ বিহু হয় ঠিক তেনেকুৱা হয় আৰু মপিনত চবে বগা কাপোৰ পিন্ধে বগাটো হৈ গ'ল শান্তিৰ প্ৰতীক এইটো তেখেতলোকৰ ট্ৰেডিশ্যনেল এটা কাপোৰ হয় নামটো মই নাজানো যদি আপোনালোকে কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব বাকী তলৰ পৰা ওপৰলৈ চব মানে হোৱাইট ড্ৰেছ পিন্ধে বগা কাপোৰ পিন্ধে মই জিন্স লগাইছোঁ বাৰু বাকী টি চাৰ্টটো আৰু এইটো লগাইছোঁ নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ তো এতিয়া মই আপোনালোকক গৈ দেখাম গাল সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মপিন উৎসৱটো পালন কৰে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে এইফালে আপোনালোকে এখন যিখন দেখিছে এই গছবিলাক ৰবৰ গছ হয় এইটো ৰবৰ বাগান হয় চাওক এইটো চাইডত মানে এনেকুৱা বহুত আছে ৰবৰ বাগান এতিয়া পাবলৈ হৈছে আৰু বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান গ'লে পাই যামগৈ য'ত মপিন প্ৰগ্ৰেমটো হৈ আছে তাকে চাই থাকিব আপোনালোকে ভিডিঅ'টো এইফালে চাওক এতিয়া আমি আহি পেলাই পাই গ'লোঁ জলৈ আহি আছিলোঁ এইফালে চাওক মপিনত মানে এনেকুৱা চবৰে আমাৰ যেনেকৈ হোলী খেলে তেনেকুৱা পিঠা এটা লগাই দিয়ে পিঠা চাউলৰ পৰা খুন্দি পেলাই মানে যিটো পিঠাটো সেইটো লগাই মুখত আৰু মুখত লগাই দিলে চাওক এতিয়া মই আপোনালোকক দেখাই আছোঁ মপিন পাৰ্টি আহি গৈছে মানে আৰু যেনেকৈ আমাৰ বহাগ বিহুত হুঁচৰি পাৰ্টি আহিলে যেনেকৈ গৃহস্থই আদৰি আনে তেনেকৈ এতিয়া মপিন পাৰ্টিটোক গৃহস্থই আদৰি আনিব মই আপোনালোকক দেখাই আছোঁ চাব এইফালে চাওক এতিয়া মপিন পাৰ্টি চব আহিলে এটা গ্ৰুপ অলপ আগতে আহি গ'ল আৰু এটা গ্ৰুপ পিছত আহি আছে মই দেখাই আছোঁ চাব আপোনালোকে এইফালে চাওক এতিয়া মই আপোনালোকক দেখাম ঘৰৰ ভিতৰত যিটো পনুং ডেন্স হৈ আছে যিটো মপিনৰ পনুং বুলি কয় ভিতৰত হৈ আছে সেইটো মই অলপমান আঁতৰলৈ আহিছোঁ মানে তাত বহুত গান বাজি আছে আৰু যদি মই কিবা এটা ক'লেও আপোনালোকে ভালকৈ শুনি নাপাব সেইটো কাৰণে মই অলপমান আঁতৰলৈ আহিছোঁ তাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ পনুং ডেন্স কেনেকৈ হয় চাব
তো এতিয়া মই তাত কি ডেন্স হৈ আছে আপোনালোকক দেখাই আছোঁ চাব। গালো সম্প্ৰদায়ৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় ছোৱালীবিলাকে পিন্ধে। এইফালে চাওক তলৰ পৰা ওপৰলৈ, মই মানে নামবিলাক ইমান নাজানো, হ'লেও আপোনালোকক দেখাই দিছোঁ। ইমান ধুনীয়াকৈ চবে বগা পিন্ধিছে। এতিয়া আমাক কি খাবলৈ দিছে মই আপোনালোকক দেখাই দিছোঁ চাব। এইটো চাইমদ, ইয়াত চাটনি আছে, চব্জি ভাজি, এইটো আছে পিঠা। তেনেকৈ মানে যিমান মানুহ আহে চবকে এটা এটা টোপোলা দি দিয়ে আৰু মোকো এটা দিছে। এইটো চাওক হৈ গ'ল চাইমদ, ইয়াত আছে চাটনি আছে, এইটো এটা কোনোবা এটাত গাহৰি মাংস আছে, এইটো হৈ গ'ল পিঠা, তৰা পাতত দিয়া পিঠা। আৰু এটা বস্তু আছে মই আপোনালোকক দেখাবলৈ পাহৰি গৈছিলোঁ, চাব এতিয়া দেখাই দিছোঁ। এইফালে চাওক, এইটো হৈ গ'ল তিতা ভেকুৰী, এইটো ভেন্দি বইল, ইয়াত আছে পদিনা চাটনি, আৰু এই বস্তুটো কি কয় নাজানো মই, জালুক টাইপৰ। আৰু এইফালে চাওক বইল গাহৰি মাংস, এইটো অঙেৰ পাত্তা, এইটো হৈ গ'ল ভাজি। বহুতে টেষ্টি মানে কি ক'ম, এবাৰ খাই পেলাই দেখাই দিছোঁ। বহুত মজা, বইলটো খাই ভাল লাগে। আৰু বনাইছে আমাৰ এই মেডামে। এতিয়া খাই লওঁ, মানে ৰাতিপুৱা অহাটো ভোক লাগি আছিলে অলপমান, তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো। প্ৰত্যেক বছৰে আমি এপ্ৰিল মাহটো আমালোকে লোকে পল কয়, এই লোকে পলতে আমালোকে পূজা কৰে। তাত পূজা কৰিবলৈ বহুত চিম্বল আছে, কিছুমান গছ পুলি আছে, এই ফুলবিলাক পুলিলে আমি আমাৰ মপিন সময় হ'ল বুলি কয়। আৰু এইটো ওপৰত যেতিয়া কিবাটো হাঁহ আছে, এইটো আমি পুগি পয় কয়। এই হাঁহটো উৰিবলৈ সময়ত মানে বেছি উৰিলে এইটো লোকে মাহত মানে এই এপ্ৰিল মাহতে বেছি উৰে। এইটো হ'ল মপিনৰ ছিজন হ'ল বুলি আমালোকে এনে মানে পুৰণা দিনত যেতিয়া কিতাপ চিতাপ নাই, এইটো অনুমান কৰি পেলাই মপিন পূজা কৰে। এই হিচাপত এতিয়াও আমালোকে কৰি আছোঁ। আৰু আমাৰ লুম্পত এইবাৰ ভালকৈ পাতিছে। আৰু মপিন পূজা কৰিবলৈ আমাৰ মানে ভগৱানক গড গডেছক মানাবৰ কাৰণে মেতুন দি পেলাই পূজা কৰে। মেতুন নহ'লে কিবা হয়, গাহৰি দি পেলাই পূজা কৰে। আৰু প্ৰত্যেক বছৰে মেতুনটো নকৰে, এক বছৰ মেতুন দিলে, এক বছৰ গাহৰি, এক বছৰ পাৰিলে আমালোকে মাত্ৰ কুকুৰা লৈ পেলাই পূজা কৰে। এনেকুৱা কৰি মপিন চলি আছে পূৰ্বপুৰুষৰ পৰা। আৰু ইয়াত একটা ভাল বস্তু মানে মপিন এটা পিচফুল এটা ফেষ্টিভেল হয়। ইয়াত গণ্ডগোল নাথাকে, মানুহবিলাকে চবে বগা কাপোৰ পিন্ধে। আৰু এইটো আমাৰ ৰাইচ কিবাটো পাউডাৰটো এইটো বি আমাৰ শান্তিৰ কিবা হয়, চিম্বল হয়। এইকাৰণে আমাৰ মপিনটো মানে আমাৰ ইয়াতে বেছি ইম্পৰ্টেণ্ট দিয়ে। থেংক ইউ ছাৰ। তো আপোনালোকে জানিলে মপিনৰ বিষয়ে, কমেণ্ট বক্সত জনাব গৈ পেলাই কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আৰু ছাৰক এবাৰ হেপী মপিন। থেংক ইউ। মোৰ সকলো ইউটিউব ফেমিলিৰ পৰা আপোনাৰ দীৰ্ঘায়ু আৰু সুস্থ সদায় সবল হৈ থাকক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আৰু এইফালে চাওক, আমাৰ ভাবিবিলাক আজি আমাক বহুত ধুনীয়াকৈ খোৱালে। আৰু আপোনালোককো হেপী মপিন। Happy Mopin, same to you. আপকো ভি। Same to you, thank you, same to you. তো এতিয়া যাবলৈ টাইম হৈ গ'ল। ভিডিঅ'টো মই গৈ পেলাই কাইলৈ আপলোড কৰিম।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত জলদি লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক বাই বাই